মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি পঢ়িম অধ্যায় নম্বৰ 17 প্ৰাথমিক চিকিৎসা। কেতিয়াবা আমি খোজকাঢ়ি গৈ থাকিলে হঠাতে উজতি খাওঁ, হয়নে? উজতি খোৱা ঠাইখিনিত আমি দুখ পাওঁ বা বিষায় বা কেতিয়াবা তেজ ওলায়। আকৌ কেতিয়াবা আমি গৈ থাকিলে হঠাতে কোনোবা ঠাইত খুন্দা খাওঁ। খুন্দা খালেও আমি তাত দুখ পাওঁ বা সেই ঠাইখিনি বিষায়। আকৌ কেতিয়াবা আমি কিছুমান বস্তু কাটি থাকোঁতে বা কটাৰী দা এনেকুৱা বস্তু হাতত লওঁতে আমাৰ কেতিয়াবা ক'ৰবাত অজানিতে কাটা যায় আৰু কাটা যোৱাৰ পিছত তাৰ পৰা তেজ ওলায়। তো এনেকৈ আকস্মিকভাৱে ঘটা সৰু সৰু ঘটনাবোৰৰ বাবে আমি কেনেদৰে প্ৰাথমিক চিকিৎসা ল'ব লাগে তাৰ বিষয়ে আমি আজি পঢ়িবলৈ পাম। বেলেগ বেলেগ ধৰণৰ প্ৰাথমিক চিকিৎসা। উজতি খালে আমি কেনেধৰণৰ চিকিৎসা ল'ব লাগে, হাত ভৰি মোচকা খালে কেনেধৰণৰ চিকিৎসা ল'ব লাগে তাকে এতিয়া আমি আলোচনা কৰিম। হেতে আছে চোৱা, উজুতি খাই পৰি হাত ভৰিৰ ছাল ছিঙিলে দুখ পোৱা ঠাইখিনি পৰিষ্কাৰ চাবোন পানীৰে ধুই ডেটল পানী বা পাতল নিমখ পানীৰে ধুব লাগে আৰু পাছত চিকিৎসকৰ পৰামৰ্শ মতে ঔষধ ব্যৱহাৰ কৰিব লাগে। তাৰপিছত হাত ভৰি মোচকা খালে বা ভাঙিলে জোৰ কৰি মালিচ কৰিব নালাগে আৰু দুখ পোৱা মানুহজনক লৰচৰ কৰিবলৈ বা ফুৰিবলৈ দিব নালাগে আৰু সোনকালে তেতিয়া চিকিৎসকৰ ওচৰলৈ নিব লাগে। জুয়ে পুৰিলে লগে লগে পুৰা ঠাইখিনি চাফা আৰু ঠাণ্ডা পানীৰে ধুব লাগে বা ঠাণ্ডা পানীৰে জুই পৰা অংশখিনি ঠাণ্ডা পানীত জুবুৰিয়াই থ'ব লাগে আৰু তেতিয়া পুৰিলে যি পুৰণি হয় সেই পুৰণিৰ পৰা অলপ নিৰাময় পোৱা যায়। তাৰপিছত আকৌ চিকিৎসকৰ ওচৰলৈ নিব লাগে আৰু চিকিৎসকক নোসোধাকৈ কোনো মলম লগাব নালাগে। কুকুৰে কামুৰিলে বা মেকুৰীয়ে আঁচুৰিলে দুখ পোৱা ঠাইখিনি লগে লগে চাবোন পানীৰে ভালকৈ ধুব লাগে আৰু তাৰপিছত ডেটল জাতীয় ঔষধ থাকিলে আঘাত পোৱা ঠাইটুকুৰাত লগাব লাগে। আৰু ঠাইখিনি কেতিয়াও বান্ধিব নালাগে, কাপোৰেৰে বান্ধি থ'ব নালাগে, খুলি থ'ব লাগে। ঠাইখিনি ডেটল লগাই বান্ধি থ'ব নালাগে আৰু যিমান সম্ভৱ সোনকালে চিকিৎসকৰ ওচৰলৈ নিব লাগে। আৰু চিকিৎসকে যেনেদৰে ঔষধ ব্যৱহাৰ কৰিব দিয়ে ঠিক তেনেদৰে ঔষধ ব্যৱহাৰ কৰিব লাগে। কেতিয়াবা বৰল বা মৌমাখি আন পোক পৰুৱাই কামুৰি থৈ যায় আমাক, হয়নে? তো তেনেকুৱা হ'লে বৰল মৌমাখি বা পোক পৰুৱাই কামুৰিলে কামোৰা ঠাইখিনিত শুং লাগি আছে নেকি চাই সেই শুংবোৰ এৰুৱাই দিব লাগে আৰু পাছত চিকিৎসকক সুধি ঔষধ ব্যৱহাৰ কৰিব লাগে। মূৰ্ছা গ'লে কেতিয়াবা বাৰু কোনোবা হঠাতে মূৰ ঘূৰাই মূৰ্ছা যোৱা দেখিছেনে তোমালোকে? তো হঠাতে মূৰ ঘূৰাই পৰিলে তাক মূৰ্ছা যোৱা বুলি কয়। মূৰ্ছা গ'লে চাবলৈ মানুহে জুম পাতি ধৰিব নালাগে। এজন বা দুজন মানুহে প্ৰথমতে চোৱা চিতা কৰিব লাগে আৰু মূৰ্ছা যোৱা মানুহজনক শুৱাই দি জোতা বা চেণ্ডেল খুলি দিব লাগে। মানুহজনে পিন্ধি থকা জোতা চেণ্ডেলবোৰ খুলি দিব লাগে আৰু পিন্ধা কাপোৰ কানি যিমান পাৰি সিমানে ঢিলা কৰি দিব লাগে। ভৰিৰ ফালে গাৰু বা অন্যান্য বস্তু দি অলপ ওখ কৰি ৰাখিব লাগে আৰু মানুহজনে যাতে যথেষ্ট পৰিমাণে মুকলি বতাহ পায় তাৰ বাবে সহজে উশাহ নিশাহ ল'ব পাৰে সেয়া লক্ষ্য কৰিব লাগে আৰু যিমান পাৰি সিমানেই সোনকালে চিকিৎসকৰ ওচৰলৈকে নিব লাগে। তো ইয়াৰ পিছত আমি ইয়াৰে প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম।